ছাৰে কোৰিওগ্ৰাফ কৰি আছে কিনো কৰিছে চাওক এয়া কোৰিওগ্ৰাফ কৰি আছে হিৰো এয়া বাহত হাই দিদিয়া আৰু কেনেকুৱা লাগিছে তোমাৰ আজি ভাল লাগিছে বহুত ভাল লাগিছে গীতিমণিক লগ পাই বেছি ভাল লাগিছে আৰু বাকীবিলাক ক'বই নালাগে হয় নেকি হাই আমি দৃশ্য গ্ৰহণ কৰি আছো কাৰ কেনেকুৱা লাগিছে সুধি আহকচোন এয়া চন্দনাৰ হিৰো নমস্কাৰ দিদিয়া তোমাক সুধিছো ৰবা আজি তোমাৰ কেনেকুৱা লাগিছে নমস্কাৰ আজি বহুত ভাল লাগিছে বহুত হেপি বহুত দিন মানে ভিডিঅ'টো কৰিম বুলি বাচ্চা আছিলো তো আজি কৰা হৈছে ভিডিঅ' শ্বুট আৰু দুদিনমানৰ পাছত আপোনালোকে দেখা পাব তো সবৰে আশীৰ্বাদ লাগে মৰম লাগে আৰু মোৰ চেনেলটোৰ কথা কৈ দিয়া না আপোনাৰ চেনেল কৈ দিয়া চেনেলটোৰ নাম কি আছিল গীতিমণি বৰগোহাঁই চেনেলটো লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাই ক্লিক কৰি দিব দবাই ভিতৰলৈ সোমাই আহিব মই নাজানো না এয়া বৈকুণ্ঠ দাদা তোমাৰ আজি অনুভৱ আজি প্ৰথম অফিচিয়েলি ভিডিঅ' সেইকাৰণে বহুত ভাল লাগিছে আৰু গীতিমণি ভণ্টি আছে তো লগতে ভালেই লাগিছে থেংক ইউ আজি তোমাৰ অনুভৱ কৰি দিয়া আজি মোৰ অনুভৱটো এনে হৈছে যেন আমি ইমান দিন চেপা গানটো মানে কি অলৰেডি আজি 2020 মাঘৰ বিহুৰ ওচৰতে গানটো অলৰেডি অডিঅ'টো ৰিলিজ দিয়া হ'ল তো আমি অডিঅ'টো গীতিমণি ভণ্টিকো আহিছে গীতিমণি ভণ্টিৰ লগত আমি ইমান ভাল লাগিছে মানে বুজাব নোৱাৰি কিমান ভাল লাগিছে তথাপিতো কৈছোঁ আৰু আমাৰ শ্বুটিংটো ভালকৈ হওক ভালে কুশলে যাওক আজি ছেকেণ্ড শ্বুট কাইলৈ আমাৰ থাৰ্ড হয়তো ফ'ৰ্থ শ্বুটত আমাৰ শেষ হ'ব সিমানে ক'লোঁ আশীৰ্বাদ জনাব আপোনালোকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব গীতিমণি বুঢ়াগোহাঁই বুলি আছে লাইক কমেণ্ট কৰে যেন থেংক ইউ ছ' মাছ থেংক ইউ এয়া চন্দনা মোৰ বহুত ভাল ফ্ৰেণ্ড হয় কিবা এটা কওঁ বহুত ভাল লাগিছে আপোনালোকে সকলোৱে গীতিমণিৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বোৰ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ তোমাৰ আজি কেনেকুৱা লাগিছে মোৰ আজি দৃশ্যখনত আহি বহুত ভাল লাগিছে হয় আচলতে ইয়াৰ প্ৰকৃতিটো বহুত ধুনীয়া সকলোৱে আহক এবাৰ অনুভৱ কৰি যাওক বহুত ধুনীয়া আচলতে আৰু আমাৰ লগত গীতিমণি আছে আৰু ধুনীয়া লাগিছে মানে ভাষা নাই ক'বলৈ ভিডিঅ'টো চাব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব তোমাৰ আজি কেনেকুৱা লাগিছে মোৰ খুবেই ভাল লাগিছে ইয়াৰ প্ৰকৃতিটো বহুতেই ধুনীয়া আৰু লগতে গীতিমণি আছে আৰু ভাল হৈ গৈছে তাকে কৈছোঁ আৰু মোৰ চেনেলটো কিবা কৰিব কৈ দিয়া লাইক কমেণ্ট তাইৰ গীতিমণি বৰগোহাঁই বুলি চেনেল এটা আছে তো লাইক কমেণ্ট শ্বেয়াৰ সকলোৱে কৰি দিব ধন্যবাদ আমাৰ এই ভিডিঅ'টি সকলোৱে চাব সকলোৱে মৰম আৰু আশীৰ্বাদ দিব বুলি আশা ৰাখিলোঁ আৰু অনাগত দিনলৈ এনেধৰণৰ নতুন ভিডিঅ' আমি আপোনালোকলৈ আগবঢ়াব পাৰোঁ ধন্যবাদ